হাই ফ্ৰেণ্ডছ মোৰ পাৰ্সেল আছিলে কেইটামান ফ্লিপকাৰ্টৰ পৰা আৰু এটা মেছৰ পৰাও আছে আৰু কি আনিছো আপোনালোকক দেখাই আছো মই দুৰ্গা পূজাৰ আগতে অৰ্ডাৰ কৰিছিলো কাৰণ মোৰ গাটো বেয়া আছিল হেতু কাৰণে আনবক্সিং কৰা হোৱা নাছিলে ভাবিছো আজি আপোনালোকক দেখাও কি আনিছো আৰু মই মাতটো মিউট কৰি দিলো কাৰণ আমাৰ ফালে বহুত বৰষুণ দি আছিল হেতু কাৰণত বৰষুণৰ কাৰণে মাতটো ভালকৈ শুনা নাছিল আৰু কি আনিছো দেখাই আছো আৰু এইটো হৈছে এটা টপ আৰু আপোনালোকক দেখাই আছো আৰু এটোৰ প্ৰাইস হৈছে 199 এটো অফাৰত আছিল এইটো এটা টপ ইয়েলো কালাৰ হয় এয়া দেখিছেনে আপোনালোকে আৰু এটো হৈছে এটা ওয়াশকোট হয় আৰু এটো মেছৰ হয় আৰু ইয়াৰ প্ৰাইস হৈছে 250 আৰু এটো আপোনালোকক মই দেখাই আছো চাই থাকক এটো ব্ল্যাক কালাৰ হয় আৰু মোৰ ব্ল্যাক কালাৰ আৰু ইয়েলো দুটা বহুত ফেভাৰিট কালাৰ হয় আৰু মই যিমান কাপোৰ লও ব্ল্যাক কালাৰ নাইবা ইয়েলো এই দুটাই লও চাই থাকক এটো হৈছে এটা ওয়াশকোট এয়া দেখিছেনে আপোনালোকে আৰু নেক্সট এইখন হৈছে এখন শাড়ী আৰু এইটো শাড়ীখনো ব্ল্যাক কালাৰে হয় আৰু শাড়ীখনৰ দাম হৈছে 600 এইটো মই দুৰ্গা পূজাৰ আগতে অৰ্ডাৰ কৰিছিলো শাড়ীখনো অফাৰত আছিল কিন্তু গা বেয়াৰ কাৰণে মই মানে কি আনবক্সিং কৰা হোৱা নাছিল এতিয়া অকমান গা ভাল পালো তথাপিতো মোৰ মাতটো ইমান ঠিক নহয় তাতে বৰষুণ দি আছিল হেতু কাৰণে মই মিউট কৰি দিলো দেখাই আছো আপোনালোকক চাই দেখিব ভিডিঅ'টো একেলগে আৰু এয়া হৈছে শাড়ীখন আৰু শাড়ীখন নেটৰ হয় আৰু এই গাটো নেটৰ হয় আৰু সৰুকৈ ফুল আছে দেখাই আছো আপোনালোকক আৰু মই আপোনালোকক ক'লোৱে শাড়ীখন নেটৰ হয় ওৰে গাটো নেটৰ হয় আৰু এনেকৈ ফুল আছে মোৰ বহুত বেছি ভাল লাগিছে আৰু মই স্বপ্নমবাক থ্যাংক ইউ ক'ব বিচাৰো কাৰণ স্বপ্নমবাক মই কৈছিলো মই এখন শাড়ী লম বাছি দিব কৈছিলো আৰু স্বপ্নমবাই মই এখন বাছি দিছিলে তাৰ কাৰণে স্বপ্নমবাক থ্যাংক ইউ সো মাচ মোৰ বহুত বেছি ভাল লাগিছে শাড়ীখন আৰু আপোনালোকক কি দেখাব পাৰিছো নাজানো তথাপিতো ভিডিঅ'টো চাই থাকিব সকলোকে মোৰটো বহুত বেছি ভাল লাগিছে লাষ্ট এইটো আছে ইয়াত আছে এটা মোবাইল আৰু ব্লুটুথ আৰু মোবাইলটোৰ দাম হৈছে 17000 আৰু ব্লুটুথডাল অফাৰত আছিল পূজাৰ আগতে অৰ্ডাৰ কৰিছিলো এনে ব্লুটুথৰ দাম হৈছে 2000 মই বহুত কমতে পালো মই 748ত পালো তো বহুত কমতে পাইছো আৰু এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক দেখাই আছো কেনে আহিছে কেনেকুৱা কি তো চাই থাকক ভিডিঅ'টো আৰু ইমান পেকিং থাকে ন খুলিব ইমান দিগদাৰ হয় চাই থাকক ভিডিঅ'টো আৰু যেহেতু বৰষুণ দি আছে কৈছো সেইকাৰণে মই গোটেইবিলাক ভিডিঅ'ত মিউট কৰি দিলো আৰু মোৰ মাতটো একদম সৰু হৈ আছিল আৰু কৈছো যেহেতু মোৰ গা বেয়া আছিল আৰু ইডাল হৈছে ব্লুটুথডাল বটৰ হয় ভালে বস্তুটো বটটো ভালে হয় ন আৰু খুলি কিনে আপোনালোকক দেখাই আছো কেনেকুৱা কি আহিছে
হৈছে ইউটিউবত ঠিকে আহিছে ভালে আহিছে বেয়া নাই বাৰু আৰু এটা এক্সট্ৰাকে দি দিছে ঠিকে আহিছে ব্লুটুথডাল আৰু এইবাৰ মোবাইলটো দেখাই আছো মোবাইলটো হৈছে Realme 8 তো আপোনালোকক এবাৰ দেখাই আছো মোবাইলটো এয়া Realme 8 চাই থাকক এবাৰ মোবাইলটো আনবক্সিং কৰি আপোনালোকক দেখাই আছো আৰু এইটো হৈছে মোবাইলটো দেখিছে না আপোনালোকে এয়া মোৰ কিন্তু ভালে লাগিছে মোবাইলটো আৰু মোক ভিডিওটো বনোৱাতে ইমান প্ৰবলেম দি আছিল নহয় কাৰণ মোৰ মেমৰিখন ফুল আছিল হেতু কাৰণত বনাও ভিডিওটো আকৌ গুছি যায় তেনেকে বনালো এয়া আছে মোবাইলটো আৰু এয়া চাৰ্জাৰ হয় আকৌ এখন কভাৰ সেনেকে নহক ভিডিওটো বনালো অকমান বনোৱাতে মানে কি ভিডিওটো বনাও মেমৰি ফুল আৰু ভিডিও এনেকে বেলেগটো কাটিছো আকৌ বনাইছোকে মোবাইলটো অফ আছিল অন কৰি দিলো আৰু ভিডিওটো ডিফাইন নকৰো আকৌ গুছিব মই জানো তো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা ভিডিওটো আপোনালোকে পায় ভিডিওটো চাই বহুত ধন্যবাদ